আজি আহিলোঁ পথাৰত মাছ ধৰিবৰ কাৰণে। এয়া যে খালবোৰ দেখিছে, এইবোৰ হৈছে আমাৰে 3টাকৈ খাল আছে আৰু ভাবিলোঁ আজি মাছ ধৰা যাওক, কাৰণ পথাৰৰ লোকেল মাছটো খোৱাৰ মজাই বেলেগ নে কি কয়। আপোনালোকে চাগে ধৰে, আমিও আজি মাছ ধৰিবৰ কাৰণে আহিলোঁ আৰু এয়া মেচিন লগাই সিঁচা যাওক পানীখিনি, কাৰণ কিয় পানী বহুত আছে, তো সেইকাৰণে মেচিন লৈ পেলাই এয়া পানী সিঁচিবৰ কাৰণে পথাৰ পাই গ'লোহি। মই কিন্তু দেখুওৱা নাই মোক। আৰু এয়া দেখিছে প্ৰথম মাছটো কাৱৈ মাছ, মানুহজনে এয়া ধুনীয়াকৈ ধৰিছে। মাছো ধৰি খাব নাজানে, কি ক'ব আৰু মানে কি ক'ম। এয়া দেখিছে কেঁচাই কেঁচাই খাবলৈ লৈছে, একো নাই, ফূৰ্তিটো মেইন ন। আৰু এয়া পানী ফাইনেলি ওলাই গ'ল এয়া মেচিনেদি, আৰু দেখিছে এয়া সিঁচি আছে এয়া ধুনীয়াকৈ। তাৰপিছত আপোনালোকক কি মাছ পাওঁ বাৰু চব দেখাই যাম, আপোনালোকে খালি ভিডিঅ'টো স্কিপ নকৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে সেইসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু নতুন নতুন ভিডিঅ' বনাই যাম, তো আপোনালোকে চায়ো ভাল পাব। আৰু এয়া চাওক মাছ ধৰিলোঁ, কিমান মাছ পালোঁ এয়া দেখাম এতিয়া। এয়া হৈছে আৰু বোকা, কিন্তু একদম বহুত বোকা আছে, সেইকাৰণে অলপ অসুবিধা হৈছে, কিন্তু কি কৰিব আৰু, চখটো মেইন, সেইকাৰণে চখতে ধৰি আছে। একদম ঠাণ্ডা দিন যে, ঠাণ্ডা দিনত এয়া পানীত নামি আছে। মানুহজনে নামা নাই বাৰু, এয়া দেখি দেউতাহে। আৰু এয়া দেখিছে ফাইনেলি বোকা চোকা সিঁচি হৈ গ'ল, পানীও সিঁচি হৈ গ'ল। আৰু এতিয়া মাছখিনি দেখাম, কিমান মাছ পালোঁ। মাছ ঢেৰ পালোঁ কিন্তু দেই, যিমান আশা কৰিছিলোঁ তাতকৈ বেছি পালোঁ। এয়া চাওক টিঙত একদম বোকাৰে হেৰি হৈ আছে, মানে কি ক'ম আৰু, একদম লেট খাই আছে ন। আৰু এইয়া দেখিছে চৰিয়াত মাছ কিমানখিনি পালোঁ, চব মাগুৰ, কাৱৈ, গৰৈ, এয়াই। আৰু আজিলৈ বাই বাই দেই, আকৌ নতুন এটা ভিডিঅ'ত লগ পাম।